সাধাৰণতে ৰাতিপুৱা ৮-৯ বজাৰ আগত মই নুঠোৱে, কিন্তু আজি উঠিবলগীয়া হ'ল কাৰণ মই বৰ্তমান গৈ আছোঁ গুৱাহাটীলৈ। প্ৰথমতে বাৰ ৰুমত যাম আৰু তাৰপিছত কাইলৈ এণ্ট্ৰেঞ্চ এক্সাম এটা আছে, তাৰ বাবে মই গৈ আছোঁ। এয়া উইণ্ড' ছিটেৰে বহি কিনে বাহিৰৰ সুন্দৰ দৃশ্য উপভোগ কৰি গৈ আছোঁ। লং জাৰ্ণি যদি হয় বাছত টোপনিটো আহিবই আৰু এয়া মই নিজকে কণ্ট্ৰল কৰিব পৰা নাছিলোঁ। তাৰপিছত জালুকবাৰীত নামি কিনে গুৱাহাটী ইউনিভাৰ্চিটিৰ মাজেৰে এই ই ৰিক্সাখনত বহি কিনে বাৰ ৰুমলৈ বুলি আহি আছিলোঁ। জালুকবাৰীৰ পৰা বেছি দূৰ নহয় তাইলৈ। ইমান গৰম দিছে আপোনালোকৰ তাতো গৰম নিশ্চয়কৈ পৰিছে। আৰু বাৰ ৰুমত গৈ আছিলোঁ, হাতত আছিল এটা ইমান ওজনৰ টোপোলা, কাৰণ মায়েকে জীয়েকৰ কাৰণে মৰমবোৰ দি পঠিয়াইছে আৰু মোৰ হাতখন ছিঙি যাওঁ অৱস্থা। ফাইনেলি মই বস্তুৰ টোপোলাটো থলোঁ আৰু আহি পাই কিনে লাগিছে উফ, ফাইনেলি আহি পালোঁ, এতিয়া অলপ ৰেষ্ট কৰি লওঁ।